নমস্কাৰ, মই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লং ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। আজি দিনটো কি হয় কি কওঁ তাকে দেখাম, চাই থাকিব। আৰু মানে আজি আমাৰ পাত ছিঙিবলৈ মানুহ আহিছে। মা এতিয়া চাহ তাহ বনাই দিলোঁ, মা চাহ দিবলৈ গৈছে। আৰু আমাৰ ঘৰত আলহীও আছে, গতিকে কোন আলহী আছে তাকে দেখাম, চাই থাকিব। আলহী অহা দিন হ'ল বাৰু, কিন্তু ভিডিঅ' কৰা হোৱা নাছিলে। আৰু এতিয়া ভাবিছোঁ আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ, গতিকে দেখাম কোন আছে, চাই থাকিব। মই যে কৈছিলোঁ আলহী আছে বুলি, এতিয়া মই আলহীক দেখাম, ৰ'ব আলহীয়ে কি কৰি আছে দেখাই আছোঁ। এইপিনে এয়া আমাৰ আলহীয়ে পূৰা কামত লাগি আছে। এই চিনি পাইছেই চাগে সকলোৱে। আৰু এইপিনে এয়া, তুমি কি কৰি আছা? এইটো কি লৈ আছা? অঁ আচ্ছা, গা ধোৱাংগে ন? এইখন তুমি ৰাতি লোৱা চাগে। অঁ অঁ আচ্ছা আচ্ছা, হয় হয় বাৰু, ঠিক আছে দিয়া, লগ পাই আছোঁ, গা পা ধুই লোৱা। আৰু এইফালে এয়া ভণ্টিয়ে কেক বনাই আছে। আমাৰ ঘৰত যিহেতু তাই কেক বনায়, এয়া আজি কেকৰ এটা অৰ্ডাৰ আছিলে, তাকে তাই এয়া বনাই আছে। আৰু কেলে আপুনি লুকাইছে? আৰু এতিয়া আমি এয়া পুৰণা ঘৰৰ ফালে আহি আছোঁ। সৰা নবৌ ছোৱালী স্কুলৰ পৰা আনিছে, যিহেতু এতিয়া স্কুল খুলিলে। আৰু সেইপিনে আমি আহি আছোঁ, এয়া পূজা। আমি এতিয়া আমাৰ ডাঙৰ বৰ্তাহঁতৰ ঘৰত আছোঁ। এয়া বৰ্তা, এয়া বৌ, আমি কথা পাতি আছোঁ। এতিয়া যাবলৈ ওলাই, এয়া বৰষুণ দিলে ৰাইজ, এয়া ঘৰলৈ যোৱা দুখত। আৰু আবেলি এয়া মানে সন্ধিয়া লাগিবই হ'ল, আৰু আমি আগফালেকে বহি আছোঁ। বতৰটো যিহেতু বেয়া, আৰু আমাৰ আলহী আজি মানে ঘৰ যোৱাকৈ কথা আছিলে। বতৰটো বেয়া কাৰণে মানে আজিও যাব নোৱাৰিলে, সেইকাৰণে আমি মানে জোকাই আছোঁ। আৰু এইপিনে এয়া ইহঁতি কিবা কিবি কৰি আছে, আৰু মই মানে জোকাই আছোঁ। আৰু আজি যোৱাকৈ কথা আছিলে, আজি জোকাই আছোঁ মানে সিহঁতি সেয়া মানে হাঁহি আছে পুৰা, কিন্তু মমাইকে মানে জোকাবলৈ নিদিয়ে। আৰু খং উঠি গৈছেগৈ, মানে মই জোকাই আছোঁ কাৰণে। অঁ তাৰপৰা কি হ'ল? অঁ আচ্ছা, বাৰু দিয়া হ'ব। আজি 3 দিন হ'ল আৰু যামকে বুলি যাবই পৰা নাই মানে ঘৰলৈ। মানে বহুত মোক ৰখাই আছে, মানে ৰখাইলে থাকি আছোঁ। অঁ অঁ হ'ব দিয়া। কিবা কিবি খুৱাম বুলি কৈছে, তাকে আৰু কাইলৈ যাম বুলি ভাবিছোঁ। কাইলৈ বতাহ ঢেৰেকণি বিজুলী এইবোৰ একো বিজুলী নহয়, সেইখিনি ৰিস্ক ল'ব নোৱাৰি। অ'কে, হ'ব দিয়া, ধন্যবাদ, থেংক ইউ। আৰু এতিয়া সন্ধিয়া মানে আমাৰ ঘৰত পাৰ্টি চলিছে, চাওমিন পাৰ্টি। সিহঁতি যাবগৈ নোৱাৰিলে, ইয়াত থাকিলে। তাৰপিছতে এয়া মাহঁতে গৈ আকৌ চাওমিন আনিলেগৈ, এয়া ভণ্টিয়ে বনাই আছে। আৰু চবেই মিলি আমি খালোঁ, আৰু ঘৰতে বনাই বহুত বেছি ভাল লাগিলে, টেষ্টি বনাইছে কিন্তু।